ল'ৰাটোৰ জন্মদিন কাৰণে মই সৰুকৈ এটা ব্লগ ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন বাৰু। সৰুকৈ ব্লগটো আৰু মানে আমি যিটো মানে জন্মদিন পাতিছে সেইটো সৰুকৈ আমি ইমান নাম লগা কাৰণ মানুহবিলাক কামত ব্যস্ত হৈ থাকে, সেইকাৰণে ৰাতি আয়োজন কৰিছোঁ। যোৱা মানুহবিলাক মাতিব নোৱাৰোঁ। দিনতে মানুহজনো কাম কৰি আছিলে, সেইকাৰণে দিনত পাতিব পাৰিলোঁ। ৰাতিয়ে হ'ব আৰু ৰাতি মানে সোনকালে 5-6টামান বজাৰ পৰা হ'ব আৰু তেতিয়া কেক চেক কাটিম আৰু খোৱা বোৱা আয়োজন সৰুকৈ কৰিছোঁ। আৰু আমাৰ জন্মদিন হাই আহা হাই আমাৰ দেহা আজি জন্মদিন ন জন্মদিন হোৱা নাই কেক কাটিবা নাই কাটিবা ক'লে যাম হাই কোৱা মুখত আঙুলি খুৱাব নাপায় দেহা মুখত আঙুলি নভৰাবা দেই হাই কোৱা মুখত আঙুলি নভৰাবা দেই এডাল কি লৈ ফুৰিছা শুনিবা কি লৈ ফুৰিছা এইবিলাক আৰু এতিয়ালৈ ব্লগটো থাকক আপোনালোকক যেতিয়া মানে কেক চেক কাটিম তেতিয়া দেখাম যি পাৰোঁ দেখুৱাম আৰু কাৰণ মই এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ভাত খোৱা নাই ভাতকেইটা খাই লওঁ হেল্ল' ফ্ৰেণ্ড বাৰ্থডে পাতিম বুলি ভাবিছিলোঁ আজি মানে কি হৈ গ'ল আছেনে মোৰ বেজি লোৱা তাৰিখটো আজিহে হ'বলৈ পালে এতিয়া মই বেজি ল'বলৈ চাব লাগিব বোলে আকৌ বেজি চেজি লৈ আহিলে মানে আৰু হাত যদি লৰাব পাওঁ বাৰ্থডে কাৰণে চেলিব্ৰেশ্যন কৰিব পাৰিম যদি লৰাব নোৱাৰোঁ কি হয় নাজানো আৰু ভগৱানে জানিব এতিয়া একদম মানে বহুত টেনশ্যন লাগিছে বেজি লোৱা বুলি ক'লে এইবাৰ প্ৰথম বেজি লওঁতে মানে প্ৰথমটো ড'জ লওঁতে বহুত কষ্ট পাইছিলোঁ দুদিন 3 দিনলৈকে মোৰ জ্বৰ উঠিয়ে থাকিলে জ্বৰটো নকমিলে আকৌ যদি মই আজি লৈ যাওঁ মোৰ ল'ৰা বাৰ্থডে কি হ'ব ঠিক নাই কাৰণ আজি আহোঁতে লৈ ল'ব লাগিব নহ'লে কেতিয়া আহে কোনো ঠিক নাই আপোনালোকে যদি কালি ব্লগ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব